নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ আগবঢ়াৰ আগতে আপোনালোকক দুটামান কথা ব্যক্ত কৰিব বিচাৰিছোঁ যে আমি আজি এটা ছ'চিয়েল ৱৰ্ক কৰিবলৈ আগবাঢ়িছোঁ আৰু ছ'চিয়েল ৱৰ্কটো কৰিবৰ বাবে ঘৰৰ পৰা ওলাইছোঁ। এইখন দেখিছে দা, চাউথ ইণ্ডিয়ান দা লৈ লৈছোঁ। দাখন দেখি কিন্তু ভয় নাখাব দেই। চাউথ ইণ্ডিয়ান দা লৈ এতিয়া ঘৰৰ পৰা ওলাইছোঁ আৰু কিছু সময় ভিতৰতে গন্তব্য স্থান পামগৈ। আৰু গন্তব্য স্থানত কি কৰিবলৈ আমি ওলাইছোঁ তাৰ বাবে আপোনালোকে ভিডিঅ'টো চাব লাগিব। আহিটো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আহি আছোঁ ঘৰৰ পৰা। প্ৰায় 3 কিলোমিটাৰমান হ'ব আমি য'লৈ গৈ আছোঁ। এতিয়া চব ওচৰতে এইটো ট্ৰেইন আদি এখন সুন্দৰ পৰিৱেশখন বাগান ষ্টেট বুলি কয়। আমাৰ সকলোৰে দায়িত্ব আছে নিজৰ অঞ্চলটো হাবি জংঘলবোৰ চাফা কৰা। বিশেষকৈ এটা চৰকাৰী প্ৰতিষ্ঠান, ৰাজহুৱা অনুষ্ঠান যদি আমি লোকেল মানুহখিনিয়ে নাচাওঁ, লোকেল যুৱকখিনিয়ে চাফ চিকুণ নকৰোঁ তেন্তে কেনেকৈ হ'ব? সেই গতিকে আমি সকলো যুৱকে আজি লগ লাগি হাবি জুইছোঁ। আপোনালোকক কেতিয়াবা সময় সুবিধা মিলিলে আহিব, দিন বাৰ এটা ভালকৈ লৈ আমাক জনাব, আমিও থাকিম লগত। আৰু বহুত কাম আছে ষ্টেশ্যনটো। ইয়াত ষ্টেশ্যনটো বিশেষ ট্ৰেইন নাৰাখে। পেচেঞ্জাৰ দুখন আহে, ৰাতিপুৱা দুখন আৰু পিছবেলা দুখন আহে। ৰাতিপুৱা 10টা 10:30মান বজাত এখন আহে, এখন উজনিলৈ যায়, এখন নামনিলৈ যায়। আৰু গধূলিও ঠিক তেনেধৰণে নামনি আৰু উজনি। আমাৰ এই বৰানগৰ অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ আহিলা বৰানগৰ ষ্টেশ্যনটো অবিহনে বৰানগৰ অঞ্চলটো অস্তিত্বই নাই। কাৰণ ইয়াত যোগাযোগৰ মাধ্যমিত চৰকাৰী বা বেচৰকাৰীও তেনেকৈ বাছ অহা যোৱা নকৰে। আমি ট্ৰেইনখনৰ মাধ্যমেৰে আমাৰ অঞ্চলৰ ৰাইজে পৰিভ্ৰমণ কৰে বহুত দূৰলৈ। যাতায়াতৰ একমাত্ৰ মাধ্যম আমাৰ বৰানগৰ ৰেল ষ্টেশ্যনটো। সেই গতিকে আমি সকলোৱে যদি ৰেল ষ্টেশ্যনটো চাফ চিকুণ কৰি নাৰাখোঁ কেনেকৈ হ'ব? বৰ্তমান অঞ্চলৰ সকলো ৰাইজকে এদিন আহি, বহুত জংঘল আছে, একেদিনাই চাফা কৰা সম্ভৱ নহয়। আমি 10-15জন যুৱকে, সেই গতিকে সকলো ওলাই আহক, ওলাই আহি অলপ জংঘলখিনি দেখাই দিয়া। এইফালে এতিয়া ইতিমধ্যে আমি এইফালে চাফা কৰিলোঁ অলপ চলপ, এইফালে বাকীটো বহুত আছে, গোটেইখিনি কৰাটো সম্ভৱ নহয়। ষ্টেশ্যনৰ এই আশে পাশে এইখিনি চাফা কৰিলোঁ। এইফালে এটা দমকল আছে, দমকলটো ধুনীয়াকৈ চাফা কৰি ওলাই দিছোঁ ধুনীয়াকৈ। এতিয়া অলপ এইফালে চাফা কৰিলোঁ। আগতে এইখিনি ঠাইৰ পৰা এইফালে ৰাস্তাটো দেখা নাপায়, এতিয়া আমি চাফা কৰি ৰাস্তাটো দেখা পোৱা কৰিছোঁ আৰু ৰাস্তাৰ পৰা এইফালে দেখা পোৱা কৰিছোঁ। আহিব সকলোৱে, এয়া আমাৰ বৰানগৰ ষ্টেশ্যন। আজি প্ৰায় 10 দিনমানৰ আগত কেইটামান এই লাইট লগাই দিছে বাৰু ষ্টেশ্যনত। তাকো এই আমাৰ স্থানীয় এজন যুৱকে টুইট কৰিলে NF ৰেলৱেক GRM অফিচলৈ। হয়, সেই টুইটটো কিন্তু এটা কথা মানিব লাগিব। টুইটটো পোৱাৰ লগে লগে GRMে আমাক ভাল ৰেচপঞ্চ দিলে। আমাৰ এজন স্থানীয় যুৱকে এটা টুইট কৰিছিলে, আমাৰ বৰানগৰ ৰেল ষ্টেশ্যনটো যিহেতু কাৰেণ্টৰ ব্যৱস্থা নাই, কাৰেণ্টৰ ব্যৱস্থা নথকাৰ বাবে ইয়াত ৰাতি যিখন পিছবেলাৰ ট্ৰেইন অহা যোৱা কৰে, পেচেঞ্জাৰবিলাকৰ যোৱাত অসুবিধা হয় বা নমাত অসুবিধা হয়। সেই গতিকে স্থানীয় যুৱক এজনে টুইট কৰাত ভাল ৰেচপঞ্চ দিলে তিনিচুকীয়াৰ GRMে। তেওঁ তাৎক্ষণিকভাৱে টুইটটো ৰিপ্লাই দিছে আৰু 3-4 দিনৰ পিছতে তেওঁ এটা ঠিকাদাৰ দল পঠিয়াই
আমাৰ কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে। দেখাই দিয়া। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছে 1 2 3 4 5 6 7টা সাতটা লাইট লগাই দিছে। আৰু ইয়াৰ নামটো ল'বই লাগিব, নামটো ল'বই লাগিব। নাম আমাৰ সীমান্ত হাতীমূৰীয়া। সীমান্ত এইফালে সীমান্ত ক'ত আছে? এইফালে এইটো সীমান্ত, এই ল'ৰাটোৱে দেখাই দিয়া সীমান্ত। বগানগৰ ৰাইজৰ আগত ইয়াক চিনাকিটো কৰাবই লাগিব, যিহেতু ইয়াৰ কাৰণে বহুতখিনি হৈছে। ই এটা টুইট কৰিলে, এইটো আমাৰ সীমান্ত হাতীমূৰীয়া। কৈ দেচোন কথাটো। এইটো মানে কি বুলি কয়, সদায় গধূলি সময়ত মানে ট্ৰেইন অহা দেৰি হয় কেতিয়াবা, তেতিয়া মানুহৰ অসুবিধা হয় মানে। তাৰপিছত এদিন ভাবিলোঁ টুইট এটা কৈ দিওঁ। টুইটটো কৰোঁতে লগে ৰিপ্লাই দিছে, দিয়াৰ তাৰপিছত মই ইংলিছ প্ৰায় বুজি নাপাওঁ। তাৰপিছত এই সুন্দৰপুৰ অমিত কয়া মই স্ক্ৰীণশ্বট মাৰি তেওঁ দিছিলোঁ, তেওঁ মানে সম্পূৰ্ণ বস্তুটো বুজাই দি লিখি মেলি দিয়ে, আকৌ মই লিখি মেলি দিওঁ ৰিপ্লাই, সেনেকৈ দিয়ে। তাৰপিছত হ'ব সোনকালে হ'ব কামটো বুলি কয়। তাৰপিছত 3 মাহমান হ'ল নহ'ল, আকৌ মই লিখিলোঁ, তেতিয়া ক'লে হ'ব এইকেইদিনতে বুলি ক'লে। তাৰপিছত দেখিছোঁ 2 দিনমান পিছত হ'ল বাৰু কামটো, ভাল লাগিছে। দিয়াই মোক ধন্যবাদ জনাইছোঁ আমাৰ সৰু সৰু হেৰিবোৰ কামবোৰ কৰি দিয়াৰ বাবে। আগলৈও যাতে ষ্টেচনটো অলপ চাই চিতি দিয়ে। অঁ তাকে ধন্যবাদ DM ছাৰ। ছাৰৰ নামটো আমি নাজানো বাৰু। আমাৰ নিৰুপম দা এজন সমাজকৰ্মী, বৰুৱানগৰ সমাজসেৱক। ক'বা নি কিবা এটা? কিন্তু কম, আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি সকলোৱে গাঁৱৰ যুৱকসকল লগ হ'লোঁ। আমাৰ বৰুৱানগৰ কোৱা ষ্টেচনৰ আমি গোটেই চাফাই কাৰ্যসূচী লৈছোঁ। ভাল লাগিছে, গোটেইখিনিয়ে সহযোগ কৰিছে আজি। আৰু আমাৰ কি নাম আছে চেনেলটো? জোনমণি। আমাৰ এইটো চেনেলটো হৈছে PJC পাৰ্থজ্যোতি চাংমাই ইউটিউব চেনেল। আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। ইয়াতে আমাৰ বৰুৱানগৰ স্থানীয় যিকোনো আপডেট পাই থাকিব আপোনালোকে। আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আমাৰ বৰুৱানগৰখন চাবৰ কাৰণে। ট্ৰেইন ষ্টেচনৰ কাষতে এইটো ৰাস্তা, এইখন হ'ল সুন্দৰপুৰ বাগান, সুন্দৰপুৰ টি ষ্টেট। এইটো আমাৰ সাপেখাতিৰ পৰা বৰুৱানগৰ হৈ বৰহাট এইটো ৰোড যায়। আপোনালোকে যদি দূৰণিবতীয়া মানুহে দৰ্শক মানুহে যদি আহে সাপেখাতিৰ হৈ বৰুৱানগৰলৈ আহিলে সেইফালে বৰহাট হৈ যাব পাৰিব। আৰু ওচৰতে ওচৰতে এখন আমাৰ সুন্দৰপুৰ বাগান, সুন্দৰপুৰ টি ষ্টেট। এইটো আমাৰ এটা ব্যস্ত পথেই হয়। আমাৰ বৰুৱানগৰ স্থানীয় এজন VDP ছেক্ৰেটৰী আৰু আমাৰ এজন মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ। আমাৰ বৰুৱানগৰৰ সৰু সুৰা জ্বৰ কাহ হ'লে মানে এওঁৱে আৰু উৎপল দা কিবা এটা ক'ব নি আজি? কওক। আজি ভাল লাগিছে, ল'ৰাখনে ইমান সুন্দৰকৈ মানে ষ্টেচনটো চাফাই অভিযান লৈছে। এনেকুৱা যে প্ৰত্যেকজন মানুহে ব্যক্তিয়ে ভাবক এনেকুৱা এটা সমাজৰ কাৰণে, আৰু এনেকুৱা হ'লে সমাজখন আগুৱাই যোৱাত আমাৰ সহায় হ'ব। আৰু আজি 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস। সেই পৰিৱেশ দিৱসৰ সংগতি ৰাখি যিখিনি কাম কৰিছে ভাল লাগিছে। বৰুৱানগৰ অঞ্চলৰ যুৱকসকলক আমি ধন্যবাদ জনাইছোঁ যে সকলোৱে আমাৰ এটা অনুৰোধ মৰ্মে আহিলে। দায়িত্ব আছে বৰুৱানগৰ অঞ্চলখনৰ চাফ চিকুণ কৰি ৰখাত। যিহেতু নেকি আজিও এটা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত আমি সংগতি ৰাখি আজি চাফাই অভিযান এটা লৈছিলোঁ। আৰু ইয়াৰ পিছতে আমি গছপুলি ৰোপণ কৰিম। আজি এই ভিডিঅ'টো ইমানতে আমি সমাপ্ত কৰিব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিলে, মোৰ চেনেলটো PJC আছামিজ বুলি আছে এই ইউটিউবত, আপোনালোকে চাব। চাই আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এইটো বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।